চৰকাৰখনে 2 বছৰ 8 মাহ সময় পাৰ কৰি গ'ল আৰু 31 ডিসেম্বৰ 2023 চনলৈকে আমি বৰ্তমানলৈকে 112খন কেবিনেট বৈঠক আমি অনুষ্ঠিত কৰিছিলোঁ আৰু এই কেবিনেট বৈঠকসমূহত 1513টা সিদ্ধান্ত আমি গ্ৰহণ কৰিছিলোঁ আৰু এই 1513 সিদ্ধান্তৰ আমি 1370টা সিদ্ধান্ত আমি ইতিপূৰ্বে যাক কয় ইমপ্লিমেন্ট কৰিছোঁ বা আমি ইমপ্লিমেন্ট কৰিবলৈ সক্ষম হৈছোঁ। যদি মই 2023 চনৰ বিষয়ে ক'ব যাওঁ 2023 চনত আমি 40খন কেবিনেট বৈঠক আমি অনুষ্ঠিত কৰিছিলোঁ আৰু 2023ত আমি 578 আমি কেবিনেটত সিদ্ধান্ত ল'বৰ বাবে আমি সক্ষম হৈছিলোঁ। আমি এটা পৰম্পৰা আৰম্ভ কৰিছিলোঁ যে বছৰৰ কেইটামান মাহত অন্তত বিশেষকৈ বানপানী নথকা মাহ কেইটাত আমি গুৱাহাটীৰ বাহিৰত কেবিনেট অনুষ্ঠিত কৰাৰ যোৱা বছৰটোৰ আমি 4খন কেবিনেট গুৱাহাটীৰ বাহিৰত আমি অনুষ্ঠিত কৰিছিলোঁ। ডিব্ৰুগড়, পানেৰী, দিল্লীত আমি এখন কেবিনেট অনুষ্ঠিত কৰিবলগীয়া হৈছিল আৰু আনখন হ'ল তিনিচুকীয়াত। আৰু এতিয়ালৈকে চৰকাৰে দায়িত্ব লোৱাৰ পিছত আমি 13খন কেবিনেট বৈঠক গুৱাহাটীৰ বাহিৰত আমি অনুষ্ঠিত কৰিছিলোঁ। ধেমাজি, বঙাইগাঁও, হাফলং, তেজপুৰ, কোকৰাঝাৰ, শিলচৰ, যোৰহাট, ডিব্ৰুগড়, পানেৰী, তিনিচুকীয়া আৰু নতুন দিল্লী। ইয়াৰ এটা খুব ভাল পজিটিভ ৰিজাল্ট এটা আছিলে যে এই গোটেই কেইখন জিলাতে আমি যিসমূহ ডেভেলপমেন্ট প্ৰজেক্ট আমি এনাউন্স কৰিছিলোঁ এই প্ৰায়বোৰ প্ৰজেক্টে ইতিমধ্যে আমি ক্ৰিয়ান্বিত কৰা কামত আমি আগবাঢ়িবলৈ সক্ষম হৈছিলোঁ। 2021 চনৰ পৰা ডিচেম্বৰ 2023 অৰ্থাৎ যোৱা 3 বছৰত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত 261খন মিটিং অনুষ্ঠিত হৈছিল আৰু 261 মিটিঙত কেবিনেট ডিসিশনক বাদ দি এট দ্য লেভেল অফ চিফ মিনিষ্টাৰ আমি 3289টা আমি সিদ্ধান্ত লৈছিলোঁ 3289 আৰু আমি যদি চাব যাওঁ তেতিয়ালে ই 43টা ডিপাৰ্টমেন্টতে ই জড়িত হৈ আছিল আৰু কেবিনেট মিটিঙত বাদ দিও 261 আমি বিশেষ পৰ্যালোচনা বৈঠক আমি অনুষ্ঠিত কৰিছিলোঁ।